আৰু গাইজ এতিয়া আমি যাম এইফালে মানে নদীটোৰ সেইটো পাৰে যাম সেইফালে আমাৰ কৃষি প্ৰকল্প আছে আৰু তলতে আছে পানী তলতে আছে এইবিলাক পানী এইটো নদী পুৰা একদম এইফালে পুৰা নদী আৰু এইফালে আমাৰ ভাই পুৰা ভাই এতিয়া ভাই এইফালে কি চাব যাবা তুমি ভাই চাপৰি চাব যাম ভাই কৃষি প্ৰকল্প আছে এইফালে আমাৰ আৰু ইফালে একদম বহুত খেতি আহে পিয়ৰ খাদ্য গুৱাহাটীত ইয়াৰ পৰাই যায় ক'ৰ পৰা যায় ইয়াৰ পৰাই গুৱাহাটীত যিমান চব্জি যায় ইয়াৰ পৰাই যায় আচ্ছা ইয়াৰ পৰা জানে খাৰপেটৰ পৰা যায় নেকি ব্ৰ 50% খাৰপেটীয়া আচ্ছা আচ্ছা ইয়াৰ পৰা যায় থলপুৰৰ পৰা পুৰা একদম এনেকৈ ভিডিঅ' বনাই বনাই গৈ আছোঁ গাইজ পুৰা একদম মুখ চুখ ধুই আহিলোঁ বঢ়িয়া কেক লাগিছিলে পুৰা গালত আৰু এইফালে ব্ৰ এই ৰ'বা ক'ত গ'লা তোমালোকে বাবা ইমান জল্দি গুচি গ'লা ইয়াতে কিবা বাঘ চাঘ আহি যাব বাঘ ওলাই আছে এনেই মংগলদৈত ক'ত বাঘ ক'ত ওলাই আছে ব্ৰ হা নহয় এনেই গাইজ ক'ৰবাত এইফালে বাঘ ওলাই আছে এনেই অলপ ভয় লাগে বাঘ চাঘ ওলাই যাব পুৰা জংঘলৰ মাজত আহি গৈছোঁ মই এৰি থৈ যায় মোক এইবিলাক কি এইবিলাক এয়া হ'ল তিলৰ গছ এইবিলাক আমাৰ ভায়ে কওঁ ভাই কি এইবিলাক তিলৰ গছ তিলৰ গছ ওচৰত লৈ যাব লাগিব তিলৰ গছ দেখাবলৈ আমি তো এয়া আপোনালোকে দেখা পাইছে এয়া হ'ল তিল আমি যিটো অসমত বিহুৰ কাৰণে পিঠা লাড়ু তিলৰ বনাওঁ যে এইটোৱে হ'ল তিলৰ গছ এটা ছিঙি দিওঁ কোনো একো নকয় বাৰু এইটোৱে হ'ল তিল 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 ঘৰত লৈ যায় কেনে অপাৰেশ্যন কৰিম এই বঢ়িয়া এইফালে আমাৰ আকৌ আগত মাকৈ আছে মাকৈ খেতি অ'কে কোৱা এয়া হৈছে গাইজ মাকৈ মাকৈ লগাৰ পিছত আমি খাম আৰু গছকেইডাল খাব গৰু য়েছ বঢ়িয়া বঢ়িয়া এতিয়া ৰঙালাওৰ মাজে মাজে ক'ৰবাত আহিব গাইজ এয়া হৈছে ৰঙালাওৰ খেতি আৰু ইমান ডাঙৰ এলেকা চাই লোৱা য়েছ কিমান চব্জি লাগিব গুৱাহাটীত চেলেঞ্জ কৰিছো মই দি আছো এ বঢ়িয়া তুমি কেনেকৈ দিবা তোমাৰ নহয় এইবিলাক আৰে কিনি কেনে বিক্ৰী কৰি দিম না আচ্ছা দিছ ইজ এ বিজনেছ আচ্ছা আচ্ছা চাব পৰা এয়া হ'ল ৰঙালাও ৰঙালাও দেখাই আছো গাইছ ৰঙালাও এইটোৱে হ'ল ৰঙালাও একদম তাজা মাল কি হৈছে এইটো তাজা মাল কিন্তু আমাৰ ঘৰতো গাইছ এনেকুৱা খেতি কোনো নাই ইয়াৰ পৰা উঠাই দিব পাৰো মনে মনে আৰু ফাৰ্ষ্ট টাইম ন ব্ৰ তোমাৰ ইয়াতে মই অহা নাছিলো কিন্তু ফাৰ্ষ্ট টাইম কোনোদিন মই লাইফত ইয়াত আহি পোৱা নাই কেনেকুৱা লাগিছে চব্জি খেতি আছে বুলি জানো ইয়াত কিন্তু আহি পোৱা নাই দোকানৰ পৰা কিনি লৈ যাওঁ আপোনালোকে যেনেকৈ নিয়ে আমিও তেনেকৈ কিনি লৈ যাওঁ মইতো একদম পুৰা ফাৰ্ষ্ট টাইম আজি মানে মই আহি পোৱাই নাই ইয়াতে আৰু ব্ৰ তোমালোকে আহিছিলা হা মই আহি পোৱা নাই ইয়াত দুটাই ইফতিকা আৰু নুৰ আলম এদিন আহিছিলে বোলে মই একদম ফাৰ্ষ্ট টাইম কিন্তু একদম জুই লাগিছে গুলি লাগিছে পুৰা একদম কি হৈছে আৰে কোনো মালিক নাই কিনিবা কেনেকে কিনাৰ কথা কোনে কৈছে হে ভাই উঠাই দিম কিনাৰ কথা কোনে কৈছে হাল মাৰিব ধৰিলো ইয়াতে একদম পুৰা গুলি গুলি ভিডিঅ' চলি আছে এতিয়া আমাৰ মাজত এতিয়া আমি খেতি চাই ৰঙালাও খেতি কি ছিল এইটো মাকৈৰ মাজে ৰঙালাও আৰু মাকৈৰ মাজে মাজে আমিবোৰ গৈ আছো সৰু আলিত খোজকাঢ়ি যায় আৰু সেই আলিতে এইবিলাক বোকা গাইছ এইবিলাক বোকা ফালি আমি গৈ আছো পুৰা বোকা ফালি গৈ আছো আমি বাইক লৈ লৈতো অফ ৰোডিং হৈ গ'লো আমিতো কাৰ লৈ আহিছোঁ কাৰখন লৈ আহিব নোৱাৰি সেইফালে পুৰা একদম সেইফালে ৰাখি থৈছোঁ গাইছ কাৰ আৰু এতিয়া আহিছোঁ আমি এইফালে খোজকাঢ়ি কি হৈছে ব্ৰ অহ আমাৰ ৰুহুল ভাই গ'ল ব্ৰ কেনেকুৱা ভাল তোমালোকৰ খবৰ মজা জুই একদম খাব আহিলোঁ অলপ পুৰা একদম চাওক ইফালে ঘূৰিব যাওঁ ইফালে মন্দিৰ আছে আচ্ছা চব চাব পাৰিবা কি আছে ইয়াতে এটা আৰু কি চাব লগা মানে সেইখন মন্দিৰ এখন আছে পুখুৰী আছে গৰু আছে তাতে ফাৰ্ম আছে আৰু কি খেতি বাতি আছে আৰু বাকী এটা নাই ইয়াতে সব খেতি বাতি ৰঙালাও নিব পাৰিম নে নাই নালাগে কোনো মানুহে নাই নোৱাৰি নেকি নাই পাৰবো নাই দুটা লৈ যাওঁ আমি এতিয়া আহিলোঁ ব্ৰহ্মপুত্ৰ চাবলৈ আমাৰ ৰুহুল ভাইয়ে লৈ আহিলে ব্ৰহ্মপুত্ৰ চাবলৈ কিন্তু ভাই অলপ ভয় লাগিছে বাঘ ওলাব নি এনেই বাঘ ওলাই আছে ন ইয়াতে নাই বাঘ নাই চাপেট কেতিয়াও বাঘ নাথাকে এই ৰুহুল ভাই বাঘ আহিব নি বাঘ আমিয়ে হয় এই আমাৰ এটা বাঘ আছে লগত ক'ত বাঘ আহিব ন বঢ়িয়া কিন্তু আহিলোঁ 2 কিলোমিটাৰমান ৰাস্তা খোজকাঢ়ি কিনে লৈ আহিলে আমাক এনেকুৱা ভৰি বিষাইছে আৰু ভাই ইয়াতে গৈ কিনে নাযাওঁ বেলেগ ক'তো কল নহ'বে এইবিলাক কল আৰু চাব পাৰে গাইছ কেনেকুৱা জংঘলৰ মাজে মাজে আমাক লৈ আহিছে ক'ত বা লৈ গৈ যায় ৰুহুলেহে জানে আমি নাজানো আৰু প্ৰায় 2 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি আহিলোঁ আৰু ই বহুত জেগা ঘূৰাম বুলি কৈছিলে আজি কিন্তু এতিয়া আমাৰ ইমানখিনি সামৰ্থ্য নাই ব্ৰ ফুৰিবলৈ ভৰি বিষাই গৈছে তুমি মানে ইমান ৰাস্তা খোজকাঢ়ি লৈ আহিছা আমাক ব্ৰ আৰু মেইন কথাটো হ'ল যে এতিয়া আহিলোঁ ইয়াতে প্ৰকল্প চাবলৈ কৃষি প্ৰকল্প ধলপুৰত আপোনালোকে আহিব পাৰে বেছি দূৰত নহয় মই কিন্তু ফাৰ্ষ্ট টাইম আহিছোঁ আমাৰ ইবাদুল ভাইও ফাৰ্ষ্ট টাইম আহিছে মানে আমি দুটাৰ নামে ইবাদুল সখী মোৰ সখী ন ব্ৰ সখী তো বাকী সিহঁত দুটা এদিন আহিছিলে একদম মজা লাগে আহি কেনে একদম
এইবিলাক মানে তোমাৰ টাউন এৰিয়াত গাড়ী মটৰৰ চাউণ্ডৰ মাজত থাকিব নালাগে ন ব্ৰ ইয়াতে আহক একদম চাওক মজা লাগিব খেতি পথাৰ নদী হা খোজকাঢ়ি অলপ ভাগৰ লাগিব পাৰে কিন্তু মজা এটা আছে মজা পাব ন এই যান্ত্ৰিকতাৰ মাজৰ পৰা দূৰত আহিব লাগে ন আমি আহি পাই গ'লো ব্ৰহ্মপুত্ৰৰ পাৰত ব্ৰয়ে কৈছিলে 2 কিলোমিটাৰ মান হ'ব ফাৰ্ষ্টটো ক'লে 1 কিলোমিটাৰ পিছত 2 কিলোমিটাৰ এতিয়া আমি আহি কিমান আহিলো এইবাৰ ভাই 5 কিলোমিটাৰ 6 কিলোমিটাৰ হ'ব ভাই হা 6 কিলোমিটাৰ মান খোজকাঢ়ি লৈ আহিছে ভাই কি ফ্ৰেণ্ড বনাইছা তুমি জানা ইমানে খোজকাঢ়াইছা না এতিয়া পিহা লাগিছে কিন্তু পানী নাই লগত এইফালে কেক খাইছে গলত লাগছে নেকি আছে পানী এই ব্ৰহ্মপুত্ৰৰ পানী আছে কিন্তু এই পানী খাব নোৱাৰা না বাইকখন লৈ আহিছা প্ৰায় 5 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি আহিলো মোৰ ভৰি চলা নাই এই লাইফত জীৱনৰ ফাৰ্ষ্ট টাইম খোজকাঢ়িছো আজি ইমান ফিলটো ভালে সেইফালে আমাৰ মানে কাৰখনটো লৈ আহিব নোৱাৰি তো বাইকখন আহিছিলে তো বাইকখন ইহঁতে লৈ আহিছে আমাৰ ইফতিকাৰ আৰু নুৰুলা বাইকখন লৈ আহিছে আৰু আমি 3জন পাগলৰ দৰে খোজকাঢ়ি আহিছো প্ৰায় 5 কিলোমিটাৰ বাইকখন লৈ আহিছে ব্ৰ নেচেল হাৱা বাইকত এইটো খাইছো এইটো কি হয় মা খাব পাৰো না আপেল ওকে এইবিলাক মা এইটো কি বুলি কয় মা খাব ৰৈছে খোৱা এইফালে এখন আমাৰ আহি আছে একদম কি এখন ফুটবুটি এই ফুটবুটি আহি আছে এইফালে পুৰা একদম সিফালৰ পৰা ক'ৰ পৰা আহে নাজানো ক'ৰ পৰা আহে নিজে দেখা পাইছা বাইকখন লৈ পুৰা ঘূৰি আছে ন পাগলা হৈ গৈছো এতিয়া মই কাৰ এখন থৈ আহিলো তাতে খোজকাঢ়ি বোকা ৰাস্তা এতিয়া আমি এইকেইটা খোজকাঢ়ি গৈ আছো সিহঁত গ'ল দুটা গ'ল আগত বাইকেৰে কাৰখনৰ ওচৰত যাই ৰখি থাকিব দিছোঁ ৰুবুল ভাই বাইকখন লৈ আহিছিলে গাইছ দোকান বিচাৰি গৈছিলে এইকেইটাই এইটো এটা আমাৰ এইটো এটা কি লৈ আহিছে খাব চাকচোন এইবিলাক কোনে খাব বে কি এইটো কি হা কি বে ৰোজ বে হা কোনে খাব এতিয়া এইটো কোনে খাব কি লৈছে এইবিলাক আৰু এইফালে গাইছ মই একদম কণ্ডিশ্যন খুবেই বেয়া মোৰ পানী চানী খাই মই কিবা অলপ আৱাজটো আহিছে আমি তাৰ পৰা আহিলোঁ ব্ৰহ্মপুত্ৰ পাৰৰ পৰা ভাইৰ কণ্ডিশ্যন খুবেই বেয়া ভাইয়ে কৈছে কি কল নহয় কেক খাই আহিছিলে গলত লাগছে বোলে পানী লাগে তাক কৈছে ভাই মাল যোৱা নাই গলৰ পৰা বুজি গৈছে নেকি বাৰু আকৌ ৰোজ কৰি দিছে বে গলত ৰৈ যাব বে বেকা পানী আছে গাইছ চাউণ্ড বেলেগ আহিছে বে এতিয়াহে চাইছি ভাই পানী খাই কেনে নহ'লি ফাঁচি ৰ'ব লাগিলে ইঞ্জিনে কৈছে আৰু নাযাওঁ সেইবোলে ভাই আমাৰ ভাই যাব এতিয়া ৰুবুল ভাই বাই ঘূৰোৱাখিনি ঘূৰোৱাৰ কাৰণে ভাল লাগিল থেংক ইউ বাকী আহি মজা ব্ৰ মজা আকৌ আহিম আমি লগ পাম আৰু ব্ৰ তোমাৰ ভাইৰ ঘৰ মানে ইয়াতে নহয় বাইক লৈ আহিছিলে অলপ দূৰত হয় ক'ত ব্ৰ ঘৰ তোমাৰ মোৰ ঘৰ হ'ল কিৰাকাৰা এটা ধলপুৰত আহিছিলোঁ মানে আমি গোটেইখিনি চালোঁ আৰু ধলপুৰ মানে বঢ়িয়া ভাই আমাক গোটেই ধলপুৰখন দেখালে আৰু বহুত চাব বাকী থাকিলে কিন্তু আমাৰ এতিয়া ভৰিত ইমান জোৰ নাই যে খোজকাঢ়ি যাব পাৰিম আমি ইমান আহিম কেতিয়াবা আকৌ ন ব্ৰ বাই গাইজ ফাইনেলি আমি আহি পাই গ'লো আমাৰ য'ত গাড়ীখন ৰাখি থৈ গৈছিলোঁ ন ৰুবুল ভাই গ'ল আৰু গাইজ আমি এনেই ধেমালি কৰিছিলোঁ দিয়ক এইবিলাক খেতি পথাৰ আমি এইবিলাক একো লৈ নাযাওঁ ইয়াৰ পৰা এইটো বেয়া কথা এনেই ধেমালি কৰিছিলোঁ আৰু আপোনালোক কেতিয়াবা আহিলে এনেকৈ লৈ নাযাব কাৰণ কোনোবাই কষ্ট কৰি কিনে খেতি কৰি আছে ন আৰু ভাল লাগিলে সেইখিনি মজা লাগিলে ন ব্ৰ এতিয়া মানে অলপ এন্ধাৰ হৈ গ'ল তো আমি ইয়াৰ পৰা যাওঁ আৰু এদিন মানে আমি অলপ জল্দি আহিব লাগিছিলে তো ইয়াতে আৰু ঘূৰিবলৈ বহুত জেগা আছে কিন্তু আমি এতিয়া আজি নোৱাৰিলোঁ আৰু পাৰিলে বাইক লৈ আহিব গাইছ তো কাৰ মানে লৈ যাব নোৱাৰি সিটো পাৰে নদী সিটো পাৰে ন তো নদী সিটো পাৰে আৰু চাবলগীয়া বহুত কিবা আছে গৰুৰ ফাৰ্ম আছে ন বহুত ডাঙৰ আৰু বহুত কিবা আছে আজি যিটো চোৱা নহ'ল কেতিয়াবা আমি আকৌ আহিম ভাল লাগিব ন যি দুটা আমাৰ বাইকত আহিছিলে কাৰো যাই কিনে বহি আছে একদম আৰু আমাৰ ভায়ে মই খোজকাঢ়ি ন এইফালে গাড়ীবিলাক ৰখা আছে মানে সেইফালে কিবা বস্তু লৈ আহিছিলে তো তাৰ পৰা একদম কি ঘোঁৰাৰে এইফালে পাৰ কৰাই লৈ যায় বস্তুবিলাক আৰু এইফালে আমাৰ গাড়ীত আহি গ'লোঁ আমি
বঢ়িয়া এইফালে এতিয়া ফটো উঠি আছে একদম ধুনীয়া পৰিৱেশ মজা লাগে আহি কেনে আৰু ইয়াতে একচুৱেলি আপোনালোকে পিকনিক কৰিব আহিব পাৰে 31 ডিচেম্বৰ যেটো আহি আছে তো আপোনালোকে ইয়াতে আহিব পাৰে পিকনিক খাবলৈ মজা ওচৰতে নদী আছে আৰু এইফালে ভিতৰ ফালে যাব পাৰে ফুৰিবলৈ বঢ়িয়াকৈ আহি গাড়ী ইয়াতে পাৰ্কিং কৰি পিকনিক খাওক মইতো দেখাই থাকোঁ মাজে মাজে ক'ত আপোনালোকে পিকনিক যাব পাৰিব তো আৰু দেখাই যাম একদম ধুনীয়া জেগা ফাইনেলি গাইছ গাড়ীত বহি ল'লোঁ মানে ইমান শান্তি লাগিছে গাড়ীত বহি কেনে ইমান টাইম খোজকাঢ়ি ভৰি বিষাই গৈছে একদম তোমাৰ ভাই অৱস্থা কি হৈছে ব্ৰ কি এই ভাই ভাগৰ লাগি গৈছে বে ইমান খোজকাঢ়িছে না আজি লেতেৰা খোজকাঢ়িছে গাইছ এতিয়া আমাৰ একদম ফাইনেল আমাৰ একদম মানে কি ডেঞ্জাৰাছ জেগা আহি পাইছোঁ আমি পুৰা একদম বোকা মজা আহি গ'ল ফাইনেলি গাড়ী আমাৰ কিন্তু ডেঞ্জাৰ গাড়ী চলাবে মজা ড্ৰাইভাৰ কোন বে কোৱা নাই এবাৰ ড্ৰাইভিংটো ভাল লাগছে তো এইফালে এইটো গাইছ এইটো হৈছে গৰু ফাৰ্ম এইফালে এইটো একদম মজা চব গৰু আছে ইয়াতে ন ব্ৰ গাখীৰ খাই আছে কি কৰি আছে গাখীৰ হে ব্ৰ গৰু ফাৰ্ম চালা আহি কেনেকুৱা লাগিল ব্ৰ ধুনীয়া মজা লাগিল ন এতিয়া আমি গৰু ফাৰ্ম গাড়ীৰ পৰা নামি নাযাওঁ এনেকৈ দেখালোঁ গাইছ কাৰণ আমাৰো যাবৰ সময় হৈছে লাগিব দৈ নিব আহিবা আমি আহিলোঁ ধলপুৰৰ পৰা ন ব্ৰ গাড়ীখন ইয়াতে ৰাখিলোঁ আৰু ধুনীয়া ইয়াতে বেহাৰৰ খেতি কৰিছে নেকি এইবিলাক বেহাৰৰ খেতি কৰিছে একদম মজা হৈ আছে গাড়ী আমাৰ ব্ৰয়ে এতিয়া ব্ৰিজ দেখাব মানে আমি ইয়াতে ৰ'লোঁ কাৰণ এইফালে গাড়ীখন যাব নোৱাৰি বেলেগ এটা ৰাস্তাৰে যাব লাগিব ৰাস্তা বনোৱা নাই আৰু এইখন ব্ৰিজ চাব পাৰে এইখন বহুত পুৰণি ব্ৰিজ মানে এতিয়া পকী ব্ৰিজ বনাই কিন্তু আগতে এনেকৈ কাঠৰ বনাইছিল নৰ্মেল কাঠ নহয় কৰম নহয় কিন্তু শাল কাঠ হয় শাল কাঠৰ নেকি শাল কাঠ এইখন মেৰামতি কোনো নকৰাৰ কাৰণে ৰাইজে মানে বাঁহৰ এইখন দি দিছে মানে বাইকখনহে যায় গাড়ী নাযায় সেইটো কাৰণে আমি গাড়ী থলোঁ গাড়ী ইয়াতে ৰাখিলোঁ বঢ়িয়াকৈ আমি আৰু মই নিব আহিছোঁ মোৰ জেঠীমাৰ ঘৰত মাছ কাঠৰ দলং আমি এইফালে আহিছিলোঁ অলপ কি ৰঙামাটি ন এইটো ৰাস্তাৰে গাইছ যাব পাৰি ৰঙামাটি আৰু এতিয়া মানে আমি ইয়াৰ পৰা যাব নোৱাৰোঁ কাৰণ হৈছে এইখন দলং এইখন মই যেতিয়া সৰু আছিলোঁ ক্লাছ 4 মানত থাকোঁ তেতিয়াৰে দলং এতিয়ালৈকে চলিয়ে আছে তো ভাবিছা সেইকাৰণে ঘৰত খাল গাঁত পাৰিলে ইউজ কৰিবা কিন্তু নোৱাৰে বাৰু বহুত ডিমাণ্ড বহুত আৰু আমাৰ ইয়াত পটককৈ নাপায়ো চ' এয়া বহুত আগৰ পুৰণি সেইটো জামানাত পোৱা আছিল এতিয়া কিন্তু নোপোৱা সেইটো কাঠে এতিয়াও লাগি আছে ব্ৰ সেই পুৰণি কাঠে লাগি আছে জাষ্ট ইয়াতে মানে এবাৰ ইয়াতে কি বাঁহৰ এখন নতুনকৈ ওপৰত দি দিছে ন এইফালে বাইক ধুনীয়াকৈ পাৰ হৈ যায় কিন্তু কাৰ লৈ আহিব নোৱাৰি গাইছ তো কাৰখন আমি এইফালে ৰাখিলোঁ ভাই ৰিবাৰৰ যিটো আৰু তাৰ মোৰ যিটো সখী তাৰ মানে কোনোবা আলহীৰ ঘৰত বোলে কিবা মাছ আনিব গৈছিলে মাছ লৈ কিনে দি গ'ল ৰাস্তাত যিখন দলঙৰ পৰা যাব নোৱাৰি তো ইয়াক দি গ'ল মাছবিলাক আহি কিনে ব্ৰ মাছ খাবা আৰু আজি ন একদম মানে লোকেল মাছ ইয়াৰে গাইছ তো ইয়াৰে আহি কিনে তাৰ আলহী হয় কি হয় জেঠীমা ন জেঠীমাৰ ল'ৰা আহি কিনে তাক দি গ'ল আৰু এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট কি বৰগুৰি ন আমি আহি পালোঁ আমাৰ ইবাদুৰ ভাইৰ ঘৰ ব্ৰ ঘৰ পাই গ'লো ফাইনেলি দি থৈ আহিলোঁ ঘৰত যায় আজি শ'ল মাছ আৰু শাক খাম এতিয়া ভাইক আমি ইয়াতে নুমাই দিম আৰু আমি কিবা এটা খালোঁ যেতিয়া আমি কিবা এটা খোৱাৰ পিছতহে মানে আমাৰ এনাৰ্জি আহিছে ব্ৰ এনাৰ্জি মানে একদম ডাউন হৈ গৈছিলে আজি আমাৰ একদম জিৰ' হৈ গৈছিলে আৰু ইমান আৰু কিমান ভিডিঅ' বনাই থাকিম আৰু খোৱা ভিডিঅ' কিবা ভিডিঅ' নাই আহি কেনে গাড়ীখন ৰাখি ইয়াতে আমি চিপাজত কিবা এটা খাই ল'লোঁ লৈ কেনে এতিয়া পুৰা ফুল এনাৰ্জি আকৌ আহি গৈছে আমাৰ ৰিটাৰ্ণ আৰু এতিয়া আমাৰ ভাইয়ে কি ক'বা ব্ৰ আজি কেনেকুৱা লাগিলে গৈ কেনে ভালে লাগিল 2টা বজালৈকে তাৰপিছত পৰি গ'লো নাই খোৱা নাই আকৌ এতিয়া খোৱাৰ পিছত এনাৰ্জি আহিছে নাই এতিয়া মজাটো দিনত 2টা বজাত কি খাইছিলা ব্ৰ ৰোজ খুৱাইছি আজি ৰোজ খাই এনাৰ্জি কেনেকুৱা কাটি নেৰা হৈলা যাই চলি আছে কোৱা নহয় মানে ৰোজ খাওঁতে এনাৰ্জি ডাউন হৈছে মই গম পাইছোঁ তোমাৰ গলতো লাগছিলে হাই পানী দিয়ে কিবা ঠেলছে এতিয়া মজা দোকান এখন গ'লো শুকান মুড়ি আৰু কি আছিলে শুকান ভুজিয়া গ্ৰীণ মটৰ সেই খাই পানী নোহোৱা জেগাত যদি সেই খাওঁ উপা লাগে মৰি আৰু দোকানখন কিমান কিলোমিটাৰ বিচাৰিছিলা 4.5 কিলোমিটাৰ মান গৈছে দোকান বিচাৰি একচুৱেলি সঁচা কথা গাইছ কিন্তু মানে আমাৰ ইফতিকাৰৰ ভুল নাই বাৰু তাত এখনো দোকান নাছিলে কিবাকে এখন দোকান বিচাৰিছে বিচাৰি পাইছে বাইক লৈ কেনে ঘূৰি দোকান বিচাৰি তাৰ পৰা যি পাইছে উঠাই লৈ আহিছে আৰু ফাইনেলি গাইছ আহি পালোঁ আমি আমাৰ ঘৰ আৰু ইহঁতক এতিয়া নুমাই দি কিনে মই যাম ঘৰত
কাৰণ ৰাতিপুৱা আকৌ যাব লাগিব গুৱাহাটী আৰু তেতিয়া আমি যদিও ধেমালি কৰিছিলোঁ বাঘৰ কথাটো কিন্তু সেইটো চিৰিয়াছলি ল'ব লগা কাৰণ এসপ্তাহমান আগত শুনিছিলোঁ যে আমি খাৰ ভিতৰত ওলাইছিলে বুলি কিনে ন এতিয়া আমাৰ যোৱাকালি নে পৰহি আকৌ মঙলদৈতো ওলাইছে তো যদিও ধেমালি কৈ আছোঁ কিন্তু এইটো অলপ চিৰিয়াছলি ল'ব লগা মানে কি আৰু ধেমালি কৰিছোঁ যদিও বেয়া নাপাব আপোনালোকে আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' আহিছে গাইজ তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ ইমান আছিলে বাই বাই ব্ৰ' বাই বাই দি দিয়া এইফালে আছে আমাৰ ব্ৰ' বাই বাই গাইজ জয় অসম